নমস্কাৰ মোৰ নাম হৈছে বিষ্ণু হয়কিয়া বেসিক্যালি মই এজন মেডিকেল গ্ৰেজুৱেট হয় যোৰহাটৰ পৰা পাছ কৰিছোঁ আৰু মোৰ জব হৈছিলে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত এজ এ কমিউনিটি হেল্থ অফিচাৰ হিচাপে আৰু বৰ্তমান মই ইণ্ডাছজিভা হেল্থ সায়েন্সেছ প্ৰাইভেট লিমিটেডৰ লগত কাম কৰি আছোঁ সো আজি আপোনালোকৰ আগত ইণ্ডাছজিভাৰ এটা এমেজিং ব্ৰেণ্ড আই কফি বিষয়ে আলোচনা কৰিবৰ কাৰণে গৈ আছোঁ যিটো ব্ৰেণ্ড বেসিক্যালি তৈয়াৰ কৰা হৈছে ব্লাড সুগাৰ সাপোৰ্টাৰ হিচাপে সো তাৰ আগতে আমি প্ৰথম জানিম ব্লাড সুগাৰ সাপোৰ্টাৰ হিচাপে কাম কৰাৰ আগত আমি জানিম হোৱাট ইজ ডায়েবেটিছ আজিৰ ৰেটত ইণ্ডিয়াত ডায়েবেটিছ এটা মেজৰ ইস্যু হৈছে যিটো প্ৰিভেনশ্যনৰ ক্ষেত্ৰত কাম কৰোঁতে যথেষ্ট বিলিয়নছ অফ ৰুপিজ ইণ্ডিয়াত অলৰেডি খৰচ হৈছে সো ডায়েবেটিছ হ'লে কি হয় আমাৰ শৰীৰত ব্লাড সুগাৰ লেভেলটো যথেষ্ট পৰিমাণে বাঢ়ি যায় আৰু এইটো হোৱাৰ কাৰণ হ'ল নৰ্মেলি আমাৰ যিটো পেনক্ৰিয়েজ আছে পেনক্ৰিয়েজত ইনচুলিনৰ প্ৰডাক্টিভিটিটো কমি যায় বা যিটো ইনচুলিন প্ৰডিউচ হৈছে সেই ইনচুলিনটো বডিয়ে ইউজ কৰিব নোৱাৰে যাৰ কাৰণে শৰীৰত ব্লাড সুগাৰ লেভেলটো বাঢ়ি যায় গতিকে এনে ধৰণৰ প্ৰব্লেম যদি আমাৰ শৰীৰত হয় তাৰ কি লক্ষণে দেখা দিয়ে যদি আপুনি চায় সঘনাই এজন ব্যক্তিৰ পাচাব হ'ব পাৰে সেই ব্যক্তিজনৰ খুব সোনকালে পিয়াহ লাগিব পাৰে সঘনাই ভোক লাগিব পাৰে তেখেতৰ সাডেন ওয়েট লছ হ'ব পাৰে তেখেতৰ হাতবোৰে কুটকুটাই থাকিব পাৰে যিটো টিংলিং সেন্সেশন বুলি কোৱা হয় আৰু সেই ব্যক্তিজনৰ সেক্সুৱেল প্ৰব্লেম হ'ব পাৰে সেক্সুৱেল ডিজায়াৰ কমি যাব পাৰে সো এনে ধৰণৰ প্ৰব্লেম দেখা যায় যদি এজন ব্যক্তিৰ ডায়েবেটিছৰ প্ৰব্লেম হয় আৰু লগতে মানুহজনৰ কেতিয়াবা খুব বেছিকৈ ভমিটিং সেন্সেশন খাবলৈ মন নাযায় এনে ধৰণৰ কিছুমান হয় গতিকে এই ডায়েবেটিছ যেতিয়া আমাৰ শৰীৰত হৈ যায় ইয়াৰ ফলত কিছুমান কমপ্লিকেশ্যন দেখা দিয়ে কিছুমান আমাৰ এফেক্ট ডায়েবেটিছৰ ক্ষেত্ৰত বডিত দেখা যায় তাৰ ভিতৰত যদি আপুনি প্ৰথমে চায় আমাৰ ব্ৰেইনৰ ক্ষেত্ৰত নৰ্মেলি চেৰিব্ৰোভাস্কুলাৰ ডিজিজ যিটো কোৱা হয় সো তেনেধৰণৰ ডিজিজ হ'ব পাৰে দ্বিতীয়তে আপোনাৰ মানুহজনৰ চকুক যদি আপুনি লক্ষ্য কৰে তেতিয়াহ'লে ডায়েবেটিছ ৰেটিনোপেথি বুলি কোৱা হয় যাৰ কাৰণে মানুহজনৰ চকু পাৱাৰ লাহে লাহে কমি যায় আৰু এদিন হয়তো সেই ব্যক্তিজনৰ টোটেলি নেদেখা হৈ যাব পাৰে তৃতীয়তে সেই ব্যক্তিজনৰ মুখত যথেষ্ট প্ৰব্লেম হয় তেখেতৰ দাঁতৰ পৰা হয়তো তেজ ওলাব পাৰে বা অৰেল কিছুমান তেখেতৰ প্ৰব্লেম হ'ব পাৰে ওকে নেক্সট সেই ব্যক্তিজনৰ যদি চাই কিডনিত এফেক্ট হ'ব পাৰে যিটো ডায়েবেটিক নেফ্ৰ'পেথি বুলি কোৱা হয় সেই মানুহজনৰ নাৰ্ভাছ ছিষ্টেমত নিউৰনত তেখেতৰ প্ৰব্লেম হ'ব পাৰে যিটো ডায়েবেটিক নিউৰোপেথি বুলি কোৱা হয় লগতে এনেকুৱা চিটুৱেশ্যন হৈছে যথেষ্ট ব্যক্তিৰ কিডনি ডেমেজ হৈ গৈছে ডায়েবেটিছৰ ফলত যিটো নেফ্ৰ'পেথি কথা অলৰেডি মই কৈছোঁ লগতে তেখেতৰ সেক্সুৱেল ডিজায়াৰ যিটো কথা কৈছোঁ সেইটো কমি যাব পাৰে যথেষ্ট প্ৰব্লেমত তেখেত পৰিব পাৰে নেক্সট সেই ব্যক্তিজনৰ যিটো ডায়েবেটিক ফুড আলচাৰ বুলি যিটো কোৱা হয় ঘাঁ লাগিলে সাধাৰণতে নুশুকায় ডায়েবেটিক ফুড আলচাৰৰ কাৰণে সেই ব্যক্তিজনক হয়তো ট্ৰিটমেণ্টৰ কাৰণে ভৰি কাটিব লগাও হ'ব পাৰে সো তেনেকুৱা যাতে নহওক তাৰ কাৰণে আমি সকলোৱে ডায়েবেটিছত এজ এ প্ৰিভেণ্টিভ হিচাপে আমাৰ নহ'বৰ কাৰণে যথেষ্ট কাম কৰাটো ভাল আৰু যদি আপুনি যথেষ্ট ডায়েবেটিছৰ কাৰণে প্ৰিভেনশ্যন লৈ আছে তাৰ লগত ইণ্ডাছজিভাই এটা এমেজিং ব্ৰেণ্ড দিছে যিটোৰ নাম হৈছে আই কফি সো আই কফি ৰেগুলাৰ বেছত ইউজ কৰি আপুনি আপোনাৰ ব্লাড সুগাৰ লেভেল কণ্ট্ৰল কৰিব পাৰে সো কেনেকৈ আপুনি কণ্ট্ৰল কৰিব পাৰে তাৰ ওপৰত মই কৈছোঁ ডায়েবেটিছ প্ৰিভেনশ্যনৰ কাৰণে ইণ্ডাছজিভাৰ যিটো আই কফি ব্ৰেণ্ডত স্পেচিয়েলি তিনিটা মলিকুল আছে নাম্বাৰ 1 হৈছে চেলচিটাল মলিকুল নাম্বাৰ 2 হৈছে কাপিকাচু এণ্ড নাম্বাৰ 3 হৈছে কফি বিনছ সো নাম্বাৰ 1 আহিলে চেলচিটাল বেসিক্যালি এক্টস এজ এ কাৰ্বোহাইড্ৰেট ব্লকাৰ আৰু এই মলিকুলটো অনা হৈছে সালাচিয়া ৰেটিকুলাটা নামৰ এজোপা উদ্ভিদৰ পৰা যিজোপা উদ্ভিদৰ কথা সংস্কৃত শাস্ত্ৰত একা নায়কাম বুলি উল্লেখ কৰা আছে সো তাৰ পৰা চেলচিটাল মলিকুল অনা হৈছে দ্বিতীয়তে ইয়াত এটা ইম্পৰ্টেণ্ট মলিকুল আছে যিটোৰ নাম হৈছে কাপিকাচু যদি সাইন্টিফিক নেমটো আপোনাক সাইন্টিফিক নেম হৈছে মিকুনা পিউৰিন্স সো কাপিকাচু এনচিয়েন্ট ইণ্ডিয়াৰ টাইমত ইয়াক ইউজ কৰা হৈছিলে বেসিক্যালি বা এতিয়াও ইউজ কৰা হয় পাৰ্কিনছন ডিজিজত নৰ্মেলি কি হয় মানুহজনৰ বডি মুভমেণ্ট ইমবেলেঞ্চত থাকে সেই ব্যক্তিজন ৰাতি শুওঁতেও যথেষ্ট আপোনাৰ খেলি মেলি কৰা দেখা যায় তেখেতৰ বডি মুভ হৈ থাকে বা তেখেতৰ হাতবোৰ কঁপি থাকে এইটো আপুনি কেনেকৈ গম পাব মানুহজনৰ হেণ্ড ৰাইটিং যদি কঁপি থাকে তেতিয়াহ'লে পাৰ্কিনছন ডিজিজৰ ইটছ এ চিমটমছ বুলি আপুনি ধৰিব পাৰে লগতে মানুহজনৰ ছাডেন ৱেইট লছ হ'ব পাৰে বা মানুহজন এনজাইটিত ভুগিব পাৰে ডিপ্ৰেশ্যনত আহিব পাৰে সো এইটো পাৰ্কিনছন ডিজিজৰ কিছুমান চিমটমছ ওকে লগতে যিটো কাপিকাচু মলিকুল এইটো ইউজ কৰা হৈছিলে হাইপাৰ প্ৰলেক্টেমিয়া বুলি কোৱা হয় যেতিয়া আপোনাৰ এজন ব্যক্তিৰ শৰীৰত ব্লাডত প্ৰলেক্টিন হৰমনটো যেতিয়া বাঢ়ি যায় তেতিয়া তাক কোৱা হয় হাইপাৰ প্ৰলেক্টেমিয়া সো তাৰ কাৰণে সেই ব্যক্তিজনৰ বিভিন্ন প্ৰব্লেম হ'ব পাৰে বেসিক্যালি আপোনাৰ ওমেনৰ ক্ষেত্ৰত যদি চাই তেখেতৰ মেনষ্ট্ৰুৱেল চাইকেলত প্ৰব্লেম হ'ব পাৰে তেখেতৰ মেনষ্ট্ৰুৱেল আপোনাৰ ইৰেগুলাৰ হ'ব পাৰে তেখেতৰ হয়তো
ব্ৰেষ্ট পেইন হ'ব পাৰে, ভেজাইনেল ড্ৰাইনেছ হ'ব পাৰে। চ' এনেধৰণৰ কিছুমান প্ৰব্লেম দেখা যায় যদি প্ৰলেক্টিন হৰমনটো মানুহজনৰ বা মানুহগৰাকীৰ শৰীৰত বাঢ়ি যায়, যাৰ কাৰণে যথেষ্ট আপোনাৰ প্ৰব্লেম মানুহজনে ফেচ কৰিব লগা হয়। চ' কাপিকাচু মলিকুলটো এনেধৰণৰ প্ৰব্লেমৰ এগেইনষ্টত প্ৰিভেনশ্যন হিচাপে বা তেওঁলোকক কিউৰ কৰিবৰ কাৰণে ইউজ কৰা হৈছিলে। আৰু এই যিটো কাপিকাচু মলিকুল বৰ্তমান আই কফিত এজ এ ইনগ্ৰিডিয়েণ্ট হিচাপে আছে। লগতে ইয়াত কফি বিনছ আছে, যিটো কফি বিন নৰ্মেলি আমি ইউজ কৰা কৰ্ণাটকৰ এটা বেষ্ট কফি হয়। চ' কফি বিন প্লাছ চেলচিটাল এণ্ড কাপিকাচু মলিকুলে তিনিটা কম্বিনেশ্যনত কফি ফৰ্মত আমি পাইছোঁ। চ' কফিত ইয়াত কেফেইনটো আঁতৰাই দিয়া হৈছে 40 ডিগ্ৰী চেলচিয়াছত ৰোষ্টাৰ কৰি। বেচিকেলি ইয়াত পলিফিনলছ আছে, যিটো গুড এণ্টি অক্সিডেণ্ট হয় বডিৰ কাৰণে। গতিকে এজন ব্যক্তিয়ে নৰ্মেলি যিদৰে চাহ বা কফি খায়, ৰাতিপুৱা একাপ কফি আৰু গধূলি একাপ কফি যদি কণ্টিনিউ বেচিছত ইউজ কৰে, তেতিয়াহ'লে তেখেতৰ ব্লাড চুগাৰ লেভেল নৰ্মেলত থাকিব। হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ, ব্লাড চুগাৰ লেভেল তেখেতৰ নৰ্মেলত থাকিব আৰু তেখেতে এজ ইউজুৱেল এটা গুড লাইফ মেইনটেইন কৰিব পাৰিব। যদি মানুহজনে ইনচুলিন লৈ আছে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে আই কফি ব্লেক ইণ্ডাজিভাই উলিয়াইছে। আৰু যদি ব্যক্তিজনে ইনচুলিন লোৱা নাই বা টেবলেট ইউজ কৰি আছে, তেতিয়াহ'লে আই কফি ক্ৰীমাৰ তেখেতে ইউজ কৰিব পাৰে। চ' 80 ml to 100 ml ৱাটাৰৰ লগত এই ব্যক্তিজনে যদি এই আমাৰ যিটো কফি পেকেটটো মিক্স কৰি ইউজ কৰে, তেতিয়াহ'লে ৰাতিপুৱা একাপ কফি আৰু গধূলি একাপ কফি ৰেগুলাৰ বেছত ইউজ কৰিলে তেখেতৰ ব্লাড চুগাৰ নৰ্মেল হ'ব। আৰু এই কফিটোৰ ক্ষেত্ৰত কিছুমান ডিটেইলছ মই আৰু আপোনালোকক দিছোঁ। সেইটো হ'ল কি, এজন ব্যক্তি যদি ডায়েবেটিক হয়, নন ডায়েবেটিক হয়, প্ৰত্যেকেই কফি ইউজ কৰিব পাৰে প্ৰিভেণ্টিভ পাৰপাছৰ কাৰণে। যদি টেবলেট ইনচুলিন লৈ আছে, তাৰ লগত তেখেতে কফি ইউজ কৰিব পাৰে। আৰু এই আই কফিটোত কোনো ধৰণৰ চুগাৰ নাই। যদি নন ডায়েবেটিক ব্যক্তি এজনে আই কফি ইউজ কৰে, ইচ্ছা কৰিলে তেখেতে চুগাৰ ইউজ কৰিব পাৰে, কোনো প্ৰব্লেম নাই। আৰু এই কফিটো ইউজ কৰাৰ লগতে তেখেতে কিছুমান কথা মেইনটেইন কৰিব লগা হয়। নৰ্মেলি কি হয়, আমি হয়তো কফি ইউজ কৰিছোঁ, নাম্বাৰ 1 আমি ৰেগুলাৰ ছেম টাইমত ইউজ কৰিব লাগিব। যদি মৰ্ণিং 6টা বজাত ইউজ কৰিছোঁ, ইভিনিং 6টা বজাত ৰেগুলাৰ বেছত আমি টাইম মেইনটেইন কৰিব লাগিব। দ্বিতীয়তে, সেই ব্যক্তিজন যিজনে কফি ইউজ কৰি আছে, তেখেতে কেতিয়াও বেছিকৈ টোপনি ক্ষতি কৰিব নোৱাৰে। টোপনি ক্ষতি কৰিলে কি হয়, নৰ্মেলিও এজন ডায়েবেটিক পেচেণ্টৰ ব্লাড চুগাৰ লেভেল বাঢ়ি যোৱা চান্স থাকে। সেই ব্যক্তিজনে যিটো ডায়েট মেইনটেইন কৰিব লাগিব। চ' তেখেতে কফি খাইছে বুলিয়ে বা টেবলেট খাইছে বুলিয়ে বা ডায়েবেটিছ হৈ আছে, তেখেতে কিবা ট্ৰিটমেণ্ট লৈছে বুলিয়ে যদি তেখেতে বেছিকৈ মিঠা খায় বা মাছ মাংস বেছিকৈ খায়, আলু বেছিকৈ খাইছে, কাৰ্বহাইড্ৰেটযুক্ত খাদ্য বেছি খাইছে, তেতিয়াহ'লে তেখেতৰ চুগাৰ লেভেলটো সাধাৰণতে নকমিব। চ' আমি কফিটো খোৱাৰ লগতে ডায়েট মেইনটেইন কৰিব লাগিব। যদি আপুনি ফিজিকেল এক্সাৰচাইজ কৰিব পাৰিছে, ইটছ ভেৰি গুড। সেই ব্যক্তিজনে যদি টোপনি ক্ষতি কৰা নাই, সেই ব্যক্তিজনে যদি খুব সুন্দৰকৈ ৰেগুলাৰ বেছত কফি খাইছে, ডেফিনেটলি তেখেতৰ ব্লাড চুগাৰ নৰ্মেল হ'ব। আৰু আপোনাৰ যদি অলৰেডি ডায়েবেটিছ হৈ গৈছে, ইনষ্টেণ্ট আপুনি ইণ্ডাজিভা আই কফি প্ৰডাক্ট ইউজ কৰক, কাৰণ ইণ্ডাজিভা আই কফিৰ এমেজিং ৰিজাল্টছ আছে, যথেষ্ট টেষ্টিমনি আছে। আপুনি চাব পাৰিব, আমাৰ পৰা কালেক্ট কৰিব পাৰিব কফি খোৱাৰ আগত কেনেকুৱা আছিলে, পিছত কেনেকুৱা আছিলে। আৰু আপুনি যদি নন ডায়েবেটিক হয়, 100% আপুনি আই কফি এতিয়া ইউজ কৰাটো ভাল, কাৰণ আহিব লগা দিনত আপুনি ডায়েবেটিক ফ্ৰী হিচাপে, ডায়েবেটিছ নোহোৱাকৈ এজন হেল্ডি ব্যক্তি হিচাপে জীয়াই থাকিব পাৰিব। চ' এইটো আছিলে চমুকে ডায়েবেটিছৰ আমাৰ ইণ্ডাজিভাৰ আই কফি এটা সৰু আভাস। এনেধৰণৰ সৰু সৰু কফি পেকেটত আহিব, এটা পেকেট আপুনি ৰাতিপুৱা, এটা পেকেট গধূলি, এনেদৰে ইউজ কৰিব পাৰিব। ইটছ এন এমেজিং প্ৰডাক্ট, দেখিবলৈ খুব সুন্দৰ আপোনালোকে দেখা পাইছে, আৰু খাবলৈও যথেষ্ট টেষ্টি হয়, কফি নিচিনা আপোনাৰ ফিল হ'ব। চ' আপুনি টেবলেট ইনচুলিন নোলোৱাকৈও ইন ফিউচাৰ আই কফি ইউজ কৰি ব্লাড চুগাৰ মেইনটেইন কৰিব পাৰিব। এনেকুৱা ৰিজাল্ট আমাৰ লগত আছে। গতিকে আই কফি ব্যৱহাৰ কৰক আৰু প্ৰত্যেকজন ব্যক্তি হেল্ডি থাকক, ব্লাড চুগাৰৰ পৰা আপুনি নিজকে মুক্ত কৰি ৰাখক। উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ ছ' মাছ। থেংক ইউ।